আহি পাইছে আপোনালোকক দেখুৱাম চাই থাকক আৰু বেছি দূৰ নাই পাইছে ওচৰত আহি পাইছে আপোনালোকে দেখিব পাই আছে এই আহি আছে আপোনালোকক ওচৰত আহি পালে ভালদৰে দেখুৱাম এইজন হ'ল স্বাগতম জনাইছোঁ এটা গছৰ পুলি আৰু এখন আমাৰ হাতেৰে মৰমৰ ফুলাম গামোচাৰে স্বাগতম জনাইছোঁ আপোনাৰ যাত্ৰা শুভ হওক আৰু আপুনি ক'ৰ পৰা আহিছে আপোনাৰ মহৎ উদ্দেশ্যৰ বিষয়ে অকণমান ক'লে ভাল লাগে জীয়াই ৰাখিছে আৰু দেহটো শক্তি দিছে আৰু যিসকল আমাৰ সুস্থ সবল ব্যক্তি আছে তেওঁলোকে আমাৰ চিকিৎসালয়ত এটোপাল তেজৰ কাৰণে হাহাকাৰ কৰি থকা ব্যক্তিসকলক এটোপাল তেজ দান কৰক আৰু নিজৰ লগতে আন এজন ব্যক্তিৰো জীৱন জীয়াই তোলক আৰু জীয়াই তোলাই নহয় তেওঁক গছ ৰুবলৈ অনুপ্ৰাণিত কৰক এগৰাকী শিশু জন্মিলে এগৰাকী মাতৃ বা পিতৃয়ে এজোপা গছ ৰোপণ কৰক ঘৰৰ আত্মীয় এজন ঢুকালে গছ ৰুৱক ঘৰত শুভ বিবাহৰ দিনত গছ ৰুৱক সকলোৱে গছ ৰুৱক গছেহে আমাক জীয়াই ৰাখিব আৰু যিমানে আমাৰ মাজত বনানীকৰণ হ'ব সিমানে আমাৰ জীৱ জন্তুৰ পৰা সংঘাত আঁতৰিব এতিয়া মানুহ আৰু জন্তুৰ সংঘাত চাৰিওফালে বিয়পি পৰিছে আপোনাৰ সকলোৱে জ্ঞাত ফৰেষ্টে বহু অপ্ৰাণ চেষ্টা কৰিছে বন্য হস্তীক খেদিবৰ কাৰণে কিন্তু খেদিব পৰা নাই ইয়াৰ কাৰণ মূলতঃ আমি নিজেই কাৰণ কিয়নো আমি যিহেতু সিহঁতৰ বনাঞ্চলত গৈ ঘৰ বান্ধিছোঁ সিহঁতৰ আমাৰ জনাঞ্চললৈ গতি কৰিছে গতিকে সিহঁতে জনাঞ্চল ভাঙি হ'লেও সিহঁতৰ বাসস্থান উলিয়াবই লাগিব আমিও সিহঁতৰ বাসস্থান ভাঙি আমিও ঘৰ বান্ধিছোঁ গতিকে সজাগ হ'বৰ সময় হ'ল জোৰ কৰি হাত আমি সকলোকে ৰক্তদানৰ জৰিয়তে আমি সহায় সহযোগিতা কৰি আহিছোঁ আমাৰ এজন সদস্য গৌৰীশংকৰ কলিতা ডাঙৰীয়া তেখেতৰ ঘৰ দুনিত মঙলদৈ দুনিত ত' তেখেতে এটা নিজস্ব ৰূপে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেখেতে সমগ্ৰ অসম তেখেতে খোজকাঢ়ি কিনে এটা ৰাইজৰ মাজত এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে সেই বাৰ্তাটো হৈছে বৃক্ষৰোপণ আৰু ৰক্তদান বৃক্ষ নাথাকিলে আমাৰ মানৱ জীৱন ধ্বংসলৈ যাব আৰু প্ৰাৰম্ভিক অৱস্থাত যি আপোনাৰ গোলকীয় উষ্ণতাই হওক বা পৰিৱেশ পৰিস্থিতিয়ে হওক যিটোকে বদলি হৈ গৈ আছে আমাৰ কিন্তু মানুহ থাকিব পৰা অৱস্থা আৰু তাক বচাবলৈ হ'লে আমি বৃক্ষৰোপণ কৰিব লাগিব আৰু মানৱীয়তা আমি বচাবলৈ হ'লে ৰক্তদান এই চিকিৎসালয়ত ICUত 1 মিনিট সময় আৰু এটোপাল তেজ টেকাই আছে ব্যক্তিজনে আপোনালোকে সুস্থ সবল মানুহখিনিয়ে ভাবক যে সেই ব্যক্তিজনৰ মোৰে ভাই মোৰে ককাই মোৰে পুত্ৰী মইনো তেওঁ যদি ঢুকাই যায় মই কাৰ লগত কাজিয়া কৰিম তেওঁ যদি ঢুকাই যায় মই কাক লৈ কাম কৰিম কোনে চাব মোক আপোনালোক জীয়াই আছে বাবেহে মোক চাইছে মই জীয়াই আছোঁ বাবেহে আপোনালোকৰ বাবে কাম কৰিছোঁ গতিকে এই ধাৰণাটো লৈ আমি সকলোৱে সকলোৰ বাবে সহযোগিতা হ'ব লাগিব আৰু সকলোকে সহায় কৰিব লাগিব আৰু সকলো ৰক্তদান কৰাৰ আগতো আমি জীয়াই থকাৰ প্ৰাণ এটাই উদ্দেশ্য কেনেকুৱা অনুভৱ আপোনাৰ বৰ সুখ পাইছোঁ বাতাবৰণ দিলাই দিছে এই বাতাবৰণ এজনে আনজনৰ লগত হাত মিলাই কৰি যাব মঙলদৈ মনি জেগা এতিয়া মানে মই বাটৰ লগত কথা পাতিলোঁ মানুহজন বেয়া লৈছে প্ৰাক্তন ছাত্ৰ নেতাখিনিতো পাতিছে তাতে ৰংগমঞ্চত গোটেইখিনি মানে অলপ ৰংগমঞ্চৰ পৰিস্থিতি কিবা হয় এতিয়া আজি দেৰিকৈ কৰিব কাটি দি দিওঁ উইদাউট পুলিচত নহ'ব নাই এইটো এটা ডাঙৰ মাইকী মানুহ কৈছিল নহয় লাডাখ
ৰুব পাইছে গছৰ পুলি ৰুছে আৰু সকলোৰে কাৰণে ৰুইছো আপোনালোকেও গছৰ পুলি ৰুব আমি অকলে অক্সিজেন নলওঁ তোমালোকে অসমৰ মানুহে ব্লাড ডোনেট নকৰিব তেতিয়ালৈকে মই এনেকৈ খোজকাঢ়ি ফুৰিম আৰু যেতিয়ালৈকে অসমৰ মানুহে গছ নোৰোৱে তেতিয়ালৈকে মই গছ ৰুবৰ কথা কৈয়ে থাকিম ভাল মেছেজ আৰু যে আপুনি এইটো লৈছে কি এইটো লক্ষ্য দিছে এইটো আমি যিটো অক্সিজেন পাই আছো আমিতো এইখন নলোৱাকৈ পাই আছো কিন্তু আমি যদি এইখন ল'ব লগা অৱস্থা হয় এবাৰ চিন্তা কৰক হস্পিটেলৰ ICUটোত কেঁকাই আছে 1 মিনিট সময়ৰ কাৰণে 1 মিনিট মাত্ৰ 1 মিনিট সময়ৰ কাৰণে এটা উশাহৰ কাৰণে জীয়াই থকাৰ প্ৰেৰণা আৰু সেইটোৱে কি কৰিছে এইখনে দি আছে ICU আৰু কিন্তু এইখন খুলি দিয়াৰ লগে কি হয় সেইজন ৰোগী উশাহ নোপোৱা হয় স্বৰ্গগামী হয় গতিকে সেই অৱস্থাটো দূৰ কৰিব লাগে যাতে গছৰ পৰাই আমি ঠিক অক্সিজেন পাওঁ ICUত যাতে আমি কোনো থাকিবলগীয়া নহওক সেইটোৱে মোৰ কামনা